হে দোস্ত ৱেলকাম বেক টু মাই চেনেল টুশান্স ব্লগছ নগাঁও। তো আজি হৈছে বিহু আৰু মনত আছেনে যোৱাবাৰ মই বিহুত কি কৰিছিলোঁ? চবেই বিহুত আপোনালোকে ফুৰিবলৈ যায় কিবা কিবি কৰে, কিন্তু মই যোৱা বছৰ গেম খেলিলোঁ। কিন্তু এইবাৰ যাম, ব'লক আপোনালোককো দেখাওঁ আমাৰ ঘৰৰ ওচৰ শেৱালি ঘৰটো। আহক। তো এয়া শেৱালি ঘৰলৈ পালোহি। আপোনালোকে দেখিছে ঢেৰ মানুহ আছে। বাৰু এইটো এতিয়া শেৱালি ঘৰৰ ভিতৰতো দেখাইছোঁ আপোনালোকক, চাওঁ আহক। একো নাই শেৱালি ঘৰৰ ভিতৰত, আৰু এইটো অলপ পিছতে জুইয়ে লগাব এতিয়া। কিন্তু তাৰ আগত আপোনালোকক মই দেখাই দিছোঁ, এইটো দেখিছে নহয়, এইটো কাইলৈ জ্বলাব আৰু এইটো আজি জ্বলাব। জ্বলালেই চাওক আপোনালোকে, তাপ লাগিছে দেই, অকণ অকণকৈ তাপ লাগা আৰম্ভ হৈ গৈছে। আৰু কিমান ওপৰলৈকে জুই যাব আপোনালোকে চাই থাকক। মই এতিয়া পিছলৈ কিয় আহিছোঁ জানেনে আপোনালোকে? যাতে মই আৰু পিছলৈ আহিবলগীয়া নহয়। ইয়াত দেখিছে জুই কিমান ওপৰলৈকে গৈছে। এতিয়া বেক ছাইডটো জ্বলিছেহে, ফ্ৰণ্ট ছাইডটো জ্বলিবলৈ আছেই। আপুনি ফ্ৰণ্ট ছাইডটো জ্বলিলে কম তাপ ওলাব, সেইটো চাব আপোনালোকে। এয়া তাপ লাগা আৰম্ভ হৈ গৈছে, বেয়া গৰম লাগি যায়, মানে মুখখন পুৰি যোৱা নিচিনা লাগে। আৰু এয়া চব মানুহ পিছফালে আছে, আগত একেবাৰে আগত লিড লৈ আছোঁ টাইপৰ বুলি ভাবিব পাৰে। আৰু এয়া জুই কিমান ওপৰলৈকে গৈছে দেখিছে আপোনালোকে। আৰু এয়া জুই লেতেৰাও পৰিছে। এইটো জ্বলি শেষ হ'বহি এতিয়া। বাৰু আজিৰ কাৰণে ইমানেই, মানে ৰ'ব, এইটো জ্বলি শেষ হোৱাৰ পিছত কথা আছে। আৰু আপোনালোককো মই এতিয়া কৈ দিছোঁ, হেপী বিহু টু অল। লাষ্টত কৈছোঁ, বেয়া নাপাব। আৰু এইটো দেখিছে নহয়, এইটো কাইলৈ জ্বলাব আৰু কাইলৈ দেখাম চাগে। আজিৰ কাৰণে ইমানে, আমি লগ পাম এটা নতুন ভিডিঅ'ত। এণ্ড থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'। বাই বাই।